হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ। আজি মানে এতিয়া প্ৰায় 10টাই বাজিলে, ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ আৰু। ইমান গৰম, আপোনালোকৰ সেইফালে গৰম নে বাৰু? আমি ইমান গৰম নহয়, সেইটো কাৰণে এইখিনিতে গছৰ ছাঁত বহি আছোঁ আৰু সৰু গছ এজোপা আছে, সেই গছজোপা তলতে বহি আছোঁ। এইটো ল'ৰাটো চব কওক, ৰ'দত কাম নাই, গোটেই ঘামুচি ওলাই অৱস্থা নাইকিয়া হৈছে আৰু। কি চলাই ফুৰিছে দেখিছে নাই? এইফালে আমাৰ মিষ্টাৰলৈ চকী আনি নাই দিয়া, মই চকীত মই ৰাণী নহয়, সেইটো কাৰণে বহিছোঁ আৰু। যিটো গৰম পৰিছে নহয়, ৰাণী একেবাৰে কিবা হৈ গৈছোঁ আৰু। আৰু মানে যিহেতু জোনমণিয়ে ভিডিঅ'টো আৰম্ভ কৰিয়ে দিলে, মইনো নতুনকৈ আৰু কি ক'ম। আৰু মানে এতিয়া 10টা বাজিছে, সময় এনেকুৱাই গৰম নহয়, মানে গৰমত মানে ভাত চাত বনাই থৈ দিয়া আছে, কিন্তু মানে খাবলৈ পৰা নাই। আহি মেলি গছৰ ছাঁত বহি আছোঁ, আৰু আমি আজিৰ দিনটো কি কৰি আছোঁ, কি কৰি থকা নাই, সকলোবিলাকে আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া মানে মায়ে ফোন কৰিছিলে, আৰু আমাৰ মা মানে এফালে ফুৰিবৰ কাৰণে গৈছিলে, তো সেইটো কাৰণে এতিয়া ফোন কৰিছে, মানে ঘূৰি আহি কিনি পাইছেহি, দুৱাৰচুক তিনিআলি পাইছেহি। এতিয়া মই আৰু চনা যাওঁ মাক লৈ আনোগৈ, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বাপেক পিতাক দুইটা গৈছে মাক আনিবলৈ দুৱাৰচুক তিনিআলিলৈ। মা মানে ফুৰিবলৈ গৈছিলে, মা আহিছে, সেই আনিবলৈ বুলি ফোন কৰিলে, গৈছে। মই এতিয়া অকলে অকলে বহি আছোঁ আৰু বতাহ লৈ। ভিতৰলৈ যাবলৈও মন যোৱা নাই, ভিতৰতো যিহে গৰম। ফেনখনো মানে কাম নিদিয়ে, যিটো গৰম পৰিছে নহয়, গৰম হাৱাহে মাৰে। সেইকাৰণে বহি আছোঁ ইয়াতে আৰু। মাহঁত আহি পালেহি, বাইকৰ বোলে তেল নাইকিয়া হ'ল, ঠেলি আহি আছে হেনো বোলে। ঠেলি আহি আছা হে? তেল আনিবগৈ লাগিব। ভাল লাগিলে গৈ। ভাল লাগিল। তেল আনিবগৈ লাগিব এতিয়া, খোজকাঢ়ি গৈ। সেইটো কাৰণে থৈ দিব লাগে ন, অকণমান হ'লেও তেল শুকুৱাই থৈছিলে তলি উদং। এতিয়া মানে ভাত পানী খাই হৈ গ'ল, খাই কিনি এতিয়া ওলাই আহিছোঁ পেট্ৰল আনিবৰ কাৰণে। যিহেতু আমাৰ ঘৰৰ পৰা পেট্ৰল আনিবলৈ কাৰণে মানে তেল ডিপুলৈ যাব লাগিব। তেল ডিপুটো 1.5 কিলোমিটাৰমান দূৰত আছে, সেয়েহে মানে মই সদায় যিখন গাড়ী চলাই থাকোঁ, এতিয়া যাওঁ সেই গাড়ীখনকে উলিয়াই লওঁ, গৈ মেলি তেলটো লৈ আহোঁ। আৰু আপোনালোকে চাই থাকক বন্ধুসকল। এতিয়া মই গাড়ী লৈ কিনি যাবলৈ কাৰণে ওলাইছোঁ, মানে তেল আনিবলৈ কাৰণে, পেট্ৰল আনিবলৈ কাৰণে। আৰু আজিকালি প্ৰায় মানে তেল ডিপুত পেট্ৰল বটলত দিবলৈ কাৰণে অলপ টান পায়, হয় কিছুমানত নিদিয়েই। তথাপিও আৰু গৈ চাওঁ, নহ'লে বেলেগ ক'ৰবাৰ পৰা ব্লেকত হ'লেও আনিব লাগিব আৰু। যাওঁ বিচাৰি কিনি চাওঁচোন, আৰু আপোনালোকে ভিডিঅ'টো চাই। আৰু এয়া তেল দিব পালোহি, গৈ চাওঁচোন তেল দিয়ে নে নিদিয়ে। বন্ধুসকল তেলটো মানে পাই গ'লোঁ, আৰু এতিয়া গাড়ীখন ভৰাই লওঁগৈ, ভৰাই কিনি ঘৰলৈ বুলি যাওঁ। আৰু এইবাৰ আপোনালোকক ডাইৰেক্ট ঘৰতে লগ পাই আছোঁ, আৰু আপোনালোকে চাই থাকক। 2 hours later. মানে এতিয়া গা পা ধুই ল'লোঁ, আৰু ধুই কিনি এতিয়া বাইকখনত তেলটো আনি এনেকৈ থৈ দিছিলোঁ ন, এতিয়া তেলটো ভৰাই লওঁ। আৰু তেলটো ভৰাই কিনি এতিয়া গধূলি সময়ত অলপ যাব লাগিব ন, এফালে যাব লাগিব। আৰু যিহেতু মাও আছেহি, মাংস অকণমানো আনিব লাগিব। তো মানে মাংস মানে আজি ভাবিছোঁ ব্ৰইলাৰ এটা আনিম, আৰু গোটাই আজি পুৰিম, চামচোন তাৰ সোৱাদটোনো কেনেকুৱা লাগে। এনেইতো ব্ৰইলাৰ মাংসখন এখন ভাজি খাই কিনি ভাল নালাগে, আজি গোটাই পুৰিম। আৰু ল'ৰাটো মানে খুব কৈ থাকে, এইবিলাক সি মোবাইলত ভিডিঅ' চাই থাকে ন, ভিডিঅ' চাই মেলি মানে সি অকল এইবিলাকে কথা কৈ থাকে, মানে গোটাই খায় সি, একদম যি বস্তু হ'লেও তাক গোটাই খাবলৈ লাগে। তো আজি পুৰিম, তাৰ সোৱাদ ল'ম আজি, আৰু আপোনালোককো জনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মানে তেলটো ভৰাই লওঁ। এখনতে ভৰাবলৈ দিগদাৰ আছে। চুনা এই নল'বা। আৰে ল'ৰাটোৱে মানে চব নাকি কৰি দিছে, নকৰিবা, পৰি যাব, গোটেইখিনি পৰি যাব। মই এখনতে ভৰাই আছোঁ, দেখিছা নাই তুমি? পৰিছে আকৌ একদম, মানে ল'ৰাটো কথা নুশুনে নহয়, যি কৰিলেও মানে। হৈ গ'ল, সেইফালে বটলটো থৈ দিবা, যোৱা পিছত আকৌ আনিবলৈ, ঢাকনিখন লগাই থৈ দিয়া। আৰু এতিয়া ৰেডি হৈ গ'লোঁ, যাম আৰু এতিয়া। এখন হাতে লগাব কষ্ট হৈ যায়, লাগি গ'ল। এতিয়া যাম। ওলাইছোঁ যাবলৈ বুলি, ব্ৰইলাৰ আনিবলৈ। যোৱাৰ আগতে চাহ একাপ খাই যাওঁ বোলো, চবেই চাহ খাই আছোঁ। ভাল লাগিব। ভুজিয়া, নিমকি, পোৱালি পেলাই খাইছা যে। পোৱালি খং।
পোৱাবোৰ কেলে পেলাইছা বুলি ক'লে যে বাপেকে সেইটো কাৰণে পোৱাবোৰকে বুটলি খাই আছে গৰমত চাহ খাই দিছোঁ আৰু গৈ থাকোঁ আৰু এতিয়া চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো ঘৰ পালোহি আৰু এতিয়া ঘৰ পাই এতিয়া গৰম পানী চৰম পানী কৰিব লাগিব গোটাকৈ আনিছে ন এইটো চফা কৰিব লাগিব এতিয়া আজি যাবি বোপাই আমাৰ পেটত যাবি চফা কৰিব লাগিব ল'ৰাটোৱে কৈছে পুহিম বোলে মাৰিবলৈ নিদিওঁ কৈছে ইয়াৰফালে গোটাকে খাম কৈ থাকিব এতিয়া কৈছে বোলে পুহিম বোলে সেইটো বোলে চাফা কৰি সি হেনো গা ধুৱাব বোলে সেইটো এতিয়া ইয়াক চফা তফা কৰিম আপোনালোকে চাই থাকক আৰু এতিয়া প্ৰায় সন্ধিয়া 5টা বাজিলে আৰু মই কাপোৰ চাপোৰ সলাই ল'লোঁ মানে বস্তুটো চাফা কৰিব আছিলে ন এতিয়া চাফা চিকুণ কৰি আহিলোঁ কৰি আহি এতিয়া বাহিৰত বহিছোঁ যোনহেঁতি ভিতৰত আছে তাহাঁতি কিবা কাম কৰি আছে ভিতৰৰ কাম একদম মানে এতিয়াও ইমান সন্ধিয়া হৈ গ'ল যদি গৰম দেখিছে ন একদম ঘামি জামি অৱস্থা বেয়া হৈ গৈছে আপোনালোকে চাই থাকক পুৰা মছলা মাৰি দিছে এতিয়া ব্ৰইলাৰ মালিচ চলিছে হালধি নিমখ দি চবফালে লগাই দিয়ে আৰু অলপ সৰহকৈ লগাই দিয়ে ভিতৰলৈ ভৰাই দিওঁ অঁ নহ'লে এনেকৈ লগাই নে অঁ এনেকৈ লগাই নাই মানে লাগিলেই হয় মুঠতে এনেকৈ মানে কৰিবলৈ কি আছে ইয়াত চব মছলা মিক্স আছে তাৰমানে আদা নহৰু পেষ্ট ৰেড চিলি গৰম মছলা চব মানে ভিতৰ ফালে ভৰাই দিব ভিতৰ ফালে মছলা লাগিব লাগিবতো তেতিয়া ভাল লাগিব এইটো পূৰা হৈ গৈছে আৰু কিছুমান জেগাত জল্দি গৈছে দেৰি গৈছে এতিয়া কাঢ়ি দিম এইফালেতো অলপ জল্দিয়ে গ'ল বাৰু কালাৰটো মজা আছে উঠি গৈছে আৰু মাংসবোৰ পূৰা ধুনীয়াকৈ মানে সিজি আহিছে সিজি গ'ল গম পোৱা গৈছে এতিয়া এইটো অলপ দেৰি কাৰণে কাঢ়ি ৰখাই দিম ঠাণ্ডা কৰিব লাগিবতো এইটো পূৰা অলপ জ্বলি গ'ল কিন্তু বস্তুটো একদম মজা হৈ আছে মাও গৰম হৈছে দাদা খাম খাম কৰি থকা নাই এতিয়া খাই লোৱা তুমি আজি কেনেকুৱা লাগিছে খাই দিয়া মজা লাগিছে খাই জ্বলাটো আৰু অকণ বেছি হ'ব লাগিছে ল'ৰাটোৰ কাৰণে বাৰু জোখৰ হয় বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে নহয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব খাই লওঁ